ইউপিএলৰ তৰফৰ পৰা ওমেন সেলৰ পৰা আমি গোটেই আমাৰ বিটিআৰ বাসিন্দা ৰাইজক মই ধন্যবাদ জনাইছোঁ। আজি আমাৰ ইয়াতে পূব হাউলি, উত্তৰ হাউলি, পশ্চিম হাউলি আৰু দক্ষিণ হাউলি এইটো প্ৰাইমাৰী আমাৰ ওমেন সেলৰ এটা কি বুলি কয় এইটো অৰ্কাৰ স্মিথ আছিলে। এই অৰ্কাৰ স্মিথৰ মই চেণ্ট্ৰেল ওমেন্সৰ পৰা মই ইয়াতে উপস্থিত আছিলোঁ আৰু খুব এতিয়া মানে ভাল লাগিছে ইয়াতে আহি কিনে আমাৰ যে ওমেন্সবোৰে আগবাঢ়ি আহিছে। আমি যিখিনি মানে হাগ্ৰামা চৰকাৰে যেতিয়া BPF চৰকাৰ আছিলে 17 বছৰৰ আমাৰ ওমেন্সবোৰক সমান আমাৰ অধিকাৰ দিয়া নাছিলে। মানে ইয়াৰ পৰা মানে আমি মুক্ত হ'বৰ কাৰণে আজি আমাৰ ওমেন্স হিচাপে আমি জাগ্ৰত হৈ আহিছে। আমি ওমেন্স বোৰে মানে UPPৰ চৰকাৰক যাতে আমি ওমেন্সে সমান আমি অধিকাৰ পাওঁ, এই অধিকাৰটো বিচাৰি কেনে যে হাগ্ৰামা চৰকাৰৰ আমাক অধিকাৰ দিয়া নাছিলে, সমানে আমাৰ ওমেন্সবোৰক পিছপৰি ৰাখিছিলে, ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে আজি আমি ওলাই আহিছোঁ। আৰু এই হাউলি অঞ্চলৰ পৰাও আজি এই ওলাই আহিছে মানে আমাৰ ওমেন্স প্ৰাইমাৰীবোৰে, সেইটো কাৰণে আমি UPPলক সমৰ্থন দি কিনে কাম কৰিবলৈ আজি ওলাই আহিছে। আৰু BPFৰ পৰা প্ৰাইমাৰী ওমেন্সৰ পৰাও আজি ইয়াতে ভাইচ প্ৰেচিডেণ্ট, এই প্ৰাইমাৰী ভাইচ প্ৰেচিডেণ্টে আজি আমাৰ ইয়াতে জইন হৈছে। হাগ্ৰামা মহিলাৰীয়ে MP ইলেকশ্যনৰ আগতে কৈছিলে যে ওমেন্সবোৰক সোণা দিব, আৰু সোণাটো তেতিয়া দিব যেতিয়া মানে কোনোবা মানে মহিলাই দুবাৰ-তিনিবাৰকৈ বিয়া হ'ব, তেতিয়া মানে সোণা দিব, তেওঁলোকক ভোট দিলে। আৰু দুবাৰকৈ মানে বিয়া হ'ব পাৰিলে মানে সোণা দিব বুলি, 1 তোলা সোণা দিব বুলি তেওঁ কৈছিলে। কিন্তু বহুত লজ্জাজনক কথা সেইটো, তেওঁ আমাৰ মহিলাবোৰক এনেকুৱা মানে দুৰ্বল ভাবিছে, এনেকুৱা মানে আমাক অপমান কৰিছে, যেনেকৈ মানে আমি মহিলাবোৰে একোৱে ভাবিব নোৱাৰে। অকল মানে 1 তোলা সোণাৰ কাৰণে যাতে আমি মানে ঘৰ বাৰী আমি এৰি যায়, সেইটো মানে লৈ কেনে কথাটো মানে আমি বহুত দুখিত, মানে আমাক অপমান কৰিছে। তেওঁৱে শক্তিশালী, তেওঁক চাগে গম পোৱা নাই, বুজি পোৱা নাই।